সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ৰিমঝিমৰ আজি আপোনালোকৰ নতুনকৈ এটা ব্লগ লৈ আহিছোঁ। আজি হৈছে 14 জানুৱাৰী মানে মাঘৰ বিহুৰ উৰুকা আৰু আপোনালোক সকলোলৈকে মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ ব্লগটো মই কাইলৈ মাঘৰ বিহুৰ দিনা আপলোড কৰিম। আজি উৰুকা বুলি কেনেদৰে আমি পালন কৰোঁ সেইখিনি আপোনালোকক দেখাম বুলিয়ে ব্লগটো বনাইছোঁ। সকলোৱে চাব বুলি আশা কৰিলোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মোৰ শুই উঠা দেৰি হ'ল এণ্ড গা ধোৱা দেৰি হ'ল। এতিয়া 11:49 হৈছে। এই জাষ্ট মই গা ধুই আহিছোঁ এণ্ড মই এতিয়া ভাবিছোঁ বাহঁতৰ ঘৰলৈ যাওঁ, মানে খুৰাহঁতৰ ঘৰলৈ, একদম ফ্ৰণ্টৰ ঘৰটো হয়। মানে বায়ে মাতিছে কিবা এটা নি চাবলৈ, চ' যাওঁ। চ' গাইজ আপোনালোকে দেখিছে পিঠা বনাই আছে, সেয়া পিঠা। মায়ে নাৰিকল কাটিছে। কিয় কাটিছা মা? লাড্ডু কাৰণে মায়ে নাৰিকল কাটিছে। তাৰপিছত চাগে পিচিবা হয়নে? গুড়ি কৰিব তাৰপিছত লাড্ডু বনাব। বিহু বুলি চব ফালে বিজি হৈ আছে। মায়ে নাৰিকল গুচাইছে। মিকু এইখিনি পালেহি। হাই মিকু। মিকু অ মিকু হাই দিবি আঙুলিটো। বাই বাই। চ' গাইজ এয়া মোৰ লগৰ ছোৱালী। আমি এনেই অলপ ওলাই আহিছোঁ, আপোনালোকো দেখাই যাওঁ মাঘৰ বিহু বুলি। আমি ওলাই আহি অলপ মানে আমি ওলাই আহিছোঁ। এয়া নামঘৰৰ মুখত আছে মেজি, কালি ৰাতিপুৱাই জ্বলাব। চ' এগৰাকী বেছি উস্তাদি মাৰি গৈছে চাব দেই। এয়া খোজ মিলাই আমি আহিছোঁ ৰাস্তাত। এটা কুকুৰ নাকামুৰিবা প্লিজ। সেইফালে চবতে ভেলাঘৰ গান আগৰ হৈছে এখন কুমজুলীয়া স্কুলখন। আন্ধাৰ ঘৰ। So guys, নোলা যা বেছি হ'ল। অ'কে, তাৰপিছত এয়া কিন্তু আছে এতিয়া মানে ইয়াত আছে ল'ৰা ছোৱালীবোৰ সোমাই। আমাৰ এতিয়া শাক পাচলি কাটিছে। নিজন জেগা বিজি। মই ইয়াতে বহি আছোঁ। এনেই অলপমান মানে মই আৰু মোৰ লগৰ এজনী ওলাই আহিছোঁ। মোৰ ভণ্টি হয়। তাৰ ইয়াত মানে আমাৰ ইয়াত পাতিছে মাঘৰ বিহু। চ' আমি অকণ আগলৈও চাই আহোঁগৈ। মোৰ ভণ্টি হয় দেই। তাই লগাবলৈ অলপ বেয়া পাইছে নি? নাই পোৱা তাই। চবতে গানেই গান, কোনেও কাৰো ভইচ শুনিব পৰা নাই। নাচি আছো, মানুহে মোক পাগল বুলি নাভাবিলে হয়। আজি পাগল চাগল কেছ নাই ভাই। কৈ যাম ন এইখিনি নৰওঁ আকৌ মই এইখিনি নৰওঁ আকৌ। কি হ'ল গাইজ আমি চবে ইয়াত জুই ফাই বহি আছো। হেপী মাঘ বিহু। চিঞৰা মাৰ। ইয়াত মই বহি আছো। এয়া মানে বায়ে পিঠা বনাই আছে, মই বহি আছো চাই নাখাওঁ আৰু যেনিবা বহুত খালো মানে বুলি পাত পাৰিছে। এণ্ড এইফালে চব আছে। মই মাংসটো দেখাই আছো মানে মই খোৱা জেগাত আছো। চ' মই দেখাই দিছোঁ যে আপোনাৰ বাহঁতলৈ আহিছোঁ। ইফালে অহালে হয় নে এপাক ঘূৰিলোঁ। চ' ইয়াত আছে বায়ে বনাইছে মাংস। বিলাইছে চবে। চুটিবা তই দিয়া প্লিজ। চব ৰেডি হৈছে আমিও খাবলৈ। গাইজ আমি এতিয়া কনেগৰ লগত আছো। ইয়াত মানে ৰৈছো দেই। এইফালে মানে আছে, তাৰপিছত এইফালে তাত খানা হৈছে। আমি ইয়াত এনেই ৰৈ আছো। বহুত ভাগৰ জোগৰ পিছত ইয়াত অলপ দেৰি বহিছোহি। মানে ইয়াত কাঁহী বাতিখিনি ধুইছে, মই বহি আছো। চ' চব ইয়াত জুইৰ ওচৰত বহি আছে। এণ্ড এতিয়া হৈছে 2:30। চ' শুবলৈ যাম আৰু অলপ দেৰি পিছত শুমগৈ। মানে টোপনি আহিছে আৰু কালি ৰাতিপুৱা প্লেন এটা আছে। চ' মই নাজানো